সকলো ছাত্ৰ ছাত্ৰীকে স্বাগতম জনাইছো মোৰ চেনেল ষ্টাডি আসামিছলৈ আৰু এই চেনেলটোত উপলব্ধ থাকিব ক্লাছ 6 ৰ পৰা ক্লাছ 10 লৈ সেবা আৰু CBSE ৰ অসমীয়া বিষয়ৰ সকলো বিষয়বস্তুৰ লগতে প্ৰশ্ন উত্তৰসমূহ আৰু তোমালোকে যদি মোৰ লগত অসমীয়া পঢ়িবলৈ বিচাৰিছা তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা এতিয়া বলা যাও আমি অসমীয়া পঢ়িবলৈ ছাত্ৰ ছাত্ৰীসকল আজি আৰম্ভ কৰিবলৈ লৈছো মই নৱম মানৰ অসমীয়া সাহিত্য চয়নিকাৰ পাঠ নং 12 আৰু পাঠটিৰ নাম হৈছে লোক সংস্কৃতি আৰু ছাত্ৰ ছাত্ৰীসকল যিসকলে তোমালোকে মোৰ চেনেলটো নতুনকৈ চাবলৈ আৰম্ভ কৰিছা তেওঁলোকে মোৰ যাতে চেনেলটো সাবস্ক্ৰাইব কৰা লাইক কৰিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰিবা যাতে তেওঁলোকে মোৰ এই চেনেলটো চাই পেলাই ইয়াৰ পৰা কিছু উপকৃত হ'ব পাৰে আৰু যদি কিবা বুজি নোপোৱা থাকে তেতিয়াহলে তোমালোকে কমেন্ট কৰি মোক সুধিব পাৰা মই নিশ্চয় উত্তৰ দিবলৈ চেষ্টা কৰিম এতিয়া আহা আমি পাঠটি আৰম্ভ কৰো এক নম্বৰটো দিয়া আছে তলৰ প্ৰশ্নসমূহৰ অতি চমুকৈ উত্তৰ লিখা ক নম্বৰ প্ৰশ্নটো হৈছে লোককৃষ্টিৰ সাধাৰণ উত্তৰণক কি বোলা হয় উত্তৰ লোককৃষ্টিৰ সাধাৰণ উত্তৰণক লোক সংস্কৃতি বোলা হয় খ নম্বৰ লোক সমাজত কোন সময়ৰ কথাৰ অধিক সমাদৰ উত্তৰ লোক সমাজত পুৰণি দিনৰ কথাৰ অধিক সমাদৰ লোক সমাজ মানে বুজি পাইছা লোক মানে কাৰ কথা কোৱা হৈছে আমাৰ সমাজত বসবাস কৰা মানুহসকলৰ কথা কোৱা হৈছে যিবোৰ আমি যোনখন সমাজত বাস কৰো লোক মানে হৈছে মানুহ বা জন মানে জনসমাজ বা লোক সমাজ একে বস্তু অৰ্থাৎ মানুহৰ কথা কোৱা হৈছে লোককৃষ্টি কাক বোলা হয় উত্তৰ গয়া সমাজে নিজৰ বিভিন্ন কৰ্মৰ মাজতে ঋতু মাহ পখ অনুসৰি বিবিধ উৎসৱ সভা আদি সম্পাদন কৰে এই সভা উৎসৱত গীত নাচ অভিনয় কৰা হয় এই কামবোৰৰ সমষ্টিকে লোককৃষ্টি বোলে লোক সংস্কৃতিৰ দৃশ্যমান দিশক কি বোলা হয় উত্তৰ লোক সংস্কৃতিৰ দৃশ্যমান দিশক ভৌতিক বা বস্তু সংস্কৃতি বোলা হয় উঙ নম্বৰ পাঠত উল্লেখিত লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদনা কৰা সাধুকথাৰ পুথিখনৰ নাম কি উত্তৰ হৈছে বুঢ়ী আইৰ সাধু এইটো খুব ইম্পৰ্টেন্ট প্ৰশ্ন মনত ৰাখিবা তোমালোকে 2 নম্বৰ প্ৰশ্নটো চোৱা লোক সমাজ সম্পৰ্কে কিছুমান লোকতত্ত্ববিদে দিয়া কি ধাৰণা গ্ৰহণ কৰিব নোৱাৰি বুলি লিখকে কৈছে এই ধাৰণা গ্ৰহণ কৰিব নোৱাৰাৰ কাৰণ কি মানে লোক সমাজ সম্পৰ্কে কিছুমান লোকে কি কৰিছে নিজৰ মতামত দাঙি ধৰিছে কিন্তু সেই সকলোবোৰ ধাৰণা গ্ৰহণ কৰিব নোৱাৰি বুলি লিখকে কৈছে গতিকে এই ধাৰণাবোৰ গ্ৰহণ কৰিব নোৱাৰাৰ কাৰণনো কি সেই উত্তৰটোৱে সুধিছে উত্তৰটো চাও আহা লোক সমাজক কোনো লোকতত্ত্ববিদে সমাজৰ নিম্ন স্তৰৰ বুলি ক'ব খোজে এনে ধাৰণা গ্ৰহণ কৰিব নোৱাৰি এই ধাৰণা গ্ৰহণ কৰিব নোৱাৰাৰ কাৰণ হ'ল বিজ্ঞানসন্মত দৃষ্টিভংগী হ'লেই যে কোনো এখন সমাজ উচ্চতৰ হ'ব আৰু তাৰ বিপৰীতে লোক বা গয়া সমাজত নিম্নতৰ হ'ব লাগিব তেনে কোনো কথা নাই লোক সমাজৰ অংগীভূত মানুহে প্ৰায়ে গাঁৱে ভূঞে বাস কৰে আৰু অভিজাত শ্ৰেণীৰ লোকসকল নগৰ চহৰ আদিত বাস কৰে এই ধাৰণা সদা সৰ্বদাই গ্ৰহণযোগ্য হ'ব নোৱাৰে কাৰণ গাঁৱতো শিক্ষিত মানুহ বাস কৰে কাৰণটো বুজি পালা নিশ্চয় এতিয়া 3 নম্বৰ চমুটুকা কেইটামান দিয়া আছে চোৱা নিচুকনি গীত মালিতা বা কাহিনী গীত হাথৰ জনশ্ৰুতি জিকি দেহ বিচাৰৰ গীত হুঁচৰি গীত নিচুকনি গীতটি চোৱা নিচুকনি গীতসমূহ অসমীয়া লোক সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ অতীজৰে পৰা এই গীতসমূহে অসমৰ জনজীৱনত এক প্ৰভাৱ পেলাই আহিছে সাধাৰণতে কেঁচুৱাক নিচুকাবলৈ বা টোপনি নিয়াবলৈ এই গীতসমূহৰ ব্যৱহাৰ কৰা হৈছিল বাবে ইয়াক নিচুকনি গীত বোলা হয় অসমীয়া সমাজত বহুলভাৱে প্ৰচলিত কেইটামান নিচুকনি গীত হ'ল শিয়ালিয়ে নাহিবি ৰাতি আমাৰে মইনা শুবয়ে আদি এনে ধৰণৰ বহুতো নিচুকনি গীত আছে এইবিলাক তোমালোকে নিশ্চয় শুনিবলৈ পাইছা তোমালোকৰ মা দেউতাৰ মুখত বুজি পাইছা নিশ্চয় মালিতা বা কাহিনী গীত ইও অসমীয়া লোক সংস্কৃতিৰ আন এক অবিচ্ছেদ্য অংগ মালিতা বা কাহিনী গীতসমূহৰ মাজেদি যিকোনো এটা কাহিনী বা কথাৰ অৱতাৰণা কৰা হয় আৰু সুৰ লগাই পদ্য হিচাপে সেই কাহিনীৰ শেষ কৰা হয় শুনিবলৈ ৰস লগা আৰু শুৱলা হোৱাৰ বাবে মালিতা বা কাহিনী গীতসমূহক আমাৰ আদৰৰ আপুৰুগীয়া সম্পদ হৈ আছে যেনে হা অ হা অহা এই হা 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 ইয়হ নমো নাৰায়ণ মানে যিকোনো এটা কাহিনী গীতৰ ৰূপে কিছুমান সুৰ দি পেলাই সেই কাহিনীটো কি হয় লোক সমাজত অৱতাৰণা কৰা হয় এটোৱে হৈছে মালিতা বা কাহিনী গীত মানে কাহিনী বা গীতৰ সুৰত
কৈ দিয়া হয় বা গাই দিয়া হয় নেক্সটটো কি হৈছে হাথৰ মূলতঃ মানুহৰ মুখে মুখে চলি অহা প্ৰবাদসমূহকে হাথৰ বোলা হয় ই কেৱল অসমীয়া লোক সংস্কৃতিৰ এক বৈশিষ্ট্য আন কোনো সংস্কৃতিত ইয়াৰ ব্যৱহাৰ পাবলৈ নাই ধেমালি আৰু ৰসৰ চলেৰে বুদ্ধিমত্তা পৰীক্ষা কৰা আৰু বৃদ্ধি কৰাৰ কৌশল হিচাপে এই হাথৰসমূহ অসম বিখ্যাত উদাহৰণ একেডাল খেৰে ঘৰটো বেৰে উত্তৰ চাকি হাথৰ ঘৰৰ ওপৰত ঘৰ তাতে পৰিমৰ উত্তৰটো হৈছে কি আঠুৱা এইখিনি হাথৰ বুলি ক'লেতো তোমালোকে সকলোৱে জানাই নিশ্চয় ভালো পোৱা বহুতৰে সকলোৰে মুখতে হাথৰ কিছুমান শুনিবলৈ পোৱাই যায় নেক্সটটো হৈছে জনশ্ৰুতি মানুহৰ মুখে মুখে যুগৰ পিছত যুগ ধৰি প্ৰচলিত হৈ অহা শ্লোক বা প্ৰবাদসমূহক জনশ্ৰুতি বোলা হয় ই গদ্যধৰ্মী লোককথাৰ অন্তৰ্গত মানে ই পদ্যধৰ্মী নহয় গদ্যধৰ্মী মানে কাহিনী আকাৰত থাকে নেক্সট হৈছে কি জিকিৰটো সকলোৱে জানাই জিকিৰসমূহ অসমীয়া সাহিত্যৰ অমূল্য সম্পদ আজান পীৰে ৰচনা কৰা গীতসমূহক জিকিৰ বোলা হয় ধৰ্মপ্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে এই গীতসমূহ ৰচনা কৰা হৈছিল এই গীতসমূহৰ সম্প্ৰীতিৰ নিদৰ্শন পোৱা যায় যেনে মোৰ মনত ভেদভাৱ নাইও আল্লাহ বুজি পাইছা নিশ্চয় নেক্সটটো হৈছে কি হুঁচৰি গীত অসমীয়াৰ অন্যতম আপুৰুগীয়া সম্পদ যাৰ লগত জড়িত হৈ আছে অসম তথা অসমীয়াৰ আবেগ আৰু সন্মান হুঁচৰি বিশেষকৈ বহাগ বিহুৰ লগত জড়িত আহতৰ তলত বা পথাৰৰ মাজত নৃত্য কৰোঁতে ডেকা গাভৰু সকলে হুঁচৰি গীতৰ তালত কঁকাল ভাঙে হুঁচৰি পৰিৱেশন কৰাৰ কেতবোৰ নিয়ম নীতি থাকে উদাহৰণ এটা দি দিছে চোৱা হুঁচৰি দেউতাৰ বৰে ঘৰ দেখোঁতে ভয়ংকৰ শৰণ খেৰ মেলিয়ে চাই মুগাৰে বটীয়া 900 গাঁথনি সৰিয়হ বাগৰি যায় এনেকুৱা আৰু বহু ধৰণৰ হুঁচৰি আছে তোমালোকে সকলোৱে নিশ্চয় জানাই হুঁচৰি 4 নম্বৰ প্ৰশ্নটো চোৱা লোকজীৱন তিনিটা ভাগত বিভক্ত লোকজীৱন কি তিনিটা ভাগত বিভক্ত প্ৰত্যেকটি ভাগৰে চমু আভাস দিয়া উত্তৰ লোকজীৱন সামাজিক আচাৰ অনুষ্ঠান ভৌতিক বা বস্তু সংস্কৃতি আৰু পৰিবেশ্য কলা এই তিনিটা ভাগত বিভক্ত এতিয়া এই তিনিটাৰ বিষয়ে বহলকৈ আমি আলোচনা কৰোঁ আহা 1 নম্বৰটো হৈছে কি সামাজিক আচাৰ অনুষ্ঠান মৌখিক সাহিত্য আৰু ভৌতিক সংস্কৃতিৰ মাজতে পৰম্পৰাগত জীৱন ভৌতিক সংস্কৃতি আৰু মৌখিক সাহিত্যৰ মাজৰ সংযোগ হেতু সমাজ আৰু পৰিয়ালৰ মাজত অনুষ্ঠিত কৃষি বা খেতি-বাতি জন্ম বিবাহ মৃত্যু আদি বিষয়ক ৰীতি নীতি আচাৰ ব্যৱস্থা অনুষ্ঠান আদি সামাজিক আচাৰ অনুষ্ঠান এইবোৰ লোকবিশ্বাসৰ সৈতে প্ৰধানভাৱে জড়িত সামাজিক আচাৰ অনুষ্ঠান 4টা ভাগত বিভক্ত উৎসৱ অনুষ্ঠান অৱসৰ বিনোদন আৰু খেল ধেমালি লোকধৰ্ম আৰু লোক ঔষধ নেক্সট হৈছে কি ভৌতিক বা বস্তু সংস্কৃতি হ'ল লোক সংস্কৃতিৰ দৃশ্যমান দিশ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সমল নিৰ্মাণ নাইবা খোৱা লোৱা বস্তু সামগ্ৰী আদিৰ ৰন্ধা বঢ়া প্ৰস্তুতি আদি ভৌতিক সংস্কৃতিৰ অধ্যয়নৰ সামগ্ৰী ভৌতিক সংস্কৃতিৰ উপবিভাগ কেইটা হৈছে লোককলা লোকশিল্প লোকস্থাপত্যকলা লোক আভৰণ আৰু লোকৰন্ধন প্ৰণালী লোক পৰিবেশ্য কলা লোকজীৱনৰ শেষ ভাগটো হৈছে লোক পৰিবেশ্য কলা পৰম্পৰাগত গীত নৃত্য নাচ নাট আদিয়ে লোক পৰিবেশ্য কলাৰ উপাদান কোনো এটা সাধু কথা কোৱা বা লোকগীত গোৱাকে পৰিবেশন কৰা বোলে পৰিবেশ্য কলা পৰিসৰে নৃত্য গীত নাট বাদ্যযন্ত্ৰ আদি সামৰে লোকনাট হ'ল গীত আৰু নৃত্যৰ সমষ্টি সংলাপৰ তুলনাত লোকনাটত গীত আৰু নৃত্যৰ গুৰুত্ব বেছি 5 নম্বৰটো চোৱা বহলাই লিখিবলৈ দিছে ক নম্বৰ মানে চমুটুকা নিচিনাই হয় ক নম্বৰ সামাজিক আচাৰ অনুষ্ঠান মৌখিক সাহিত্য আৰু ভৌতিক সংস্কৃতিৰ মাজত পৰম্পৰাগত জীৱন ওপৰত আমি পাই আহিছোঁ ইতিমধ্যে আলোচনা কৰিলোঁ হ'লেও আকৌ এবাৰ কৈ দিছোঁ পৰম্পৰাগত জীৱন ভৌতিক সংস্কৃতি আৰু মৌখিক সাহিত্যৰ মাজৰ সংযোগ হেতু কি কৈছে পৰম্পৰাগত জীৱন ভৌতিক সংস্কৃতি আৰু মৌখিক সাহিত্যৰ মাজৰ হেতু সমাজ আৰু পৰিয়ালৰ মাজত অনুষ্ঠিত কৃষি বা খেতি-বাতি জন্ম বিবাহ মৃত্যু বিষয়ক ৰীতি নীতি আমাৰ ল'ৰা ছোৱালী জন্ম হ'লে কিছুমান ৰীতি নীতি আছে আৰু মানুহৰ মৃত্যু হ'লেও কিছুমান ৰীতি নীতি আছে আচাৰ ব্যৱস্থা আছে এইবোৰে হৈছে কি আমাৰ সামাজিক আচাৰ অনুষ্ঠান জন্ম বিবাহ লৈবিলাক যিবিলাক
ৰীতি নীতি আচাৰ ব্যৱস্থা আছে এইবিলাকে আমাৰ সামাজিক আচাৰ অনুষ্ঠান এইবোৰ প্ৰধানভাৱে লোকবিশ্বাসৰ সৈতে জড়িত এইবিলাক কি কৰিছো আমি মানুহে এটা বিশ্বাস কৰি পেলাই আমি এই নিয়মবোৰ পালন কৰি আহিছো সামাজিক আচাৰ অনুষ্ঠানত চাৰিটা ভাগত বিভক্ত উৎসৱ অনুষ্ঠান অৱসৰ বিনোদন আৰু খেল ধেমালি লোকধৰ্ম আৰু লোক ঔষধ নেক্সট হৈছে কি লোক পৰিবেশ্য কলা হেতু ইতিমধ্যে পাই আহিছো লোক জীৱনৰ শেষ ভাগটো হৈছে কি লোক পৰিবেশ্য কলা কাক কয় আমি ইতিমধ্যে পঢ়িলো পৰম্পৰাগত গীত যি পাৰম্পৰিকভাৱে চলি আহিছে নৃত্য নাচ গীত নাট আদিয়ে পৰিবেশ্য কলাৰ উপাদান কোনো এটা সাধু কথা কোৱা বা লোকগীত এটি গোৱাকে পৰিবেশন কৰা বোলে ধৰি লোৱা আমি কোনোবা এখন মঞ্চত এটা গীত গাবলৈ ওলাইছো বা সাধু কথা এটা ক'বলৈ ওলাইছো হেতুকে কি হয় আমি পৰিবেশন কৰা বুজায় আমি দৰ্শকৰ মাজত গীত বা সাধু কথা বা নৃত্য এটি আমি কি কৰো পৰিবেশন কৰো আৰু এটোৱে হৈছে কি পৰিবেশ্য কলাৰ পৰিসৰে নৃত্য গীত নাট বাদ্যযন্ত্ৰ আদিকে সামৰে যেহেতু আমি গীত এটা গাবলৈ আমাক বাদ্যযন্ত্ৰ এটা লাগে হাৰমনিয়াম এটা বা তবলা এটা হলেও লাগে আৰু নৃত্য কৰিবলৈও আমাক গীত এটি লাগে সেই কাৰণে কোৱা হৈছে কি পৰিবেশ্য কলাৰ পৰিসৰ নৃত্য গীত নাট বাদ্যযন্ত্ৰ আদি সকলোকে সামৰে লোকনাট হল গীত আৰু নৃত্যৰ সমষ্টি গ নম্বৰটো হৈছে ভৌতিক বা বস্তু সংস্কৃতি হল লোক সংস্কৃতিৰ দৃশ্যমান দিশ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সমল নিৰ্মাণ নাইবা খোৱা লোৱা বস্তু সামগ্ৰী আদিৰ ৰন্ধা বঢ়া প্ৰস্তুতি আদিয়েই ভৌতিক সংস্কৃতিৰ অধ্যয়নৰ সামগ্ৰী বুজি পালা নিশ্চয় মানে আমি আমাৰ দৈনন্দিন জীৱনত আমি কিছুমান জীৱন ধাৰণৰ বাবে কিছুমান প্ৰয়োজনীয় সমল ব্যৱহাৰ কৰোঁ নাইবা খোৱা বস্তু সামগ্ৰী ৰন্ধা বঢ়া প্ৰস্তুতি আদি এইবিলাক কিহৰ ভিতৰত পৰে ভৌতিক সংস্কৃতিৰ ভিতৰত পৰে ভৌতিক সংস্কৃতিৰ উপবিভাগ কেইটা হৈছে কি লোককলা লোকশিল্প লোক স্থাপত্য কলা লোক আভৰণ আৰু লোকৰন্ধন প্ৰণালী নেক্সট হৈছে লোকনাট কিহৰ সমষ্টি বুলি লিখকে কৈছে এই শ্ৰেণীৰ নাটত সংলাপৰ ওপৰত গুৰুত্ব দিয়া হয়নে তোমাৰ নিজৰ ভাষাত লিখা লোকনাট নৃত্য আৰু গীতৰ সমষ্টি বুলি লেখকে কৈছে লোকনাটত সংলাপৰ গুৰুত্ব কম তাৰ পৰিৱৰ্তে ইয়াত নৃত্য আৰু গীতৰহে গুৰুত্ব আছে বুলি লেখকে কৈছে গীত আৰু নৃত্যৰ দ্বাৰাই লোকনাটৰ কাহিনী দেখুওৱা হয় নেক্সট কোৱেশ্চন লোক সাহিত্য কেইটা আৰু কি উপভাগত ভগাব পাৰি ভাগবোৰৰ নাম লিখা উত্তৰ লোক সাহিত্যিক সাহিত্যক স্পেলিংটো অলপ ভুল হৈ আছে লোক সাহিত্যক 5টা উপভাগত ভগাব পাৰি 1 নম্বৰ লোক বা মৌখিক কবিতা বা বাচিক কবিতা বা লোকগীত গদ্যধৰ্মী লোককথা প্ৰবচন বচন লোকোক্তি যোজনা আৰু পতন্তৰ 4 নম্বৰটো হৈছে সাথৰ আৰু 5 নম্বৰটো হৈছে কি লোকভাষা বুজি পালা নিশ্চয় এইকেইটাই হৈছে উপভাগ কেইটা নেক্সট কোৱেশ্চন ভৌতিক বা বস্তু সংস্কৃতিৰ অধ্যয়নৰ বিষয়বস্তু সামগ্ৰী কি ইয়াৰ উপবিভাগ কি আমি ইতিমধ্যে আলোচনা কৰি আহিছো তোমালোকৰ মনত ৰৈছে নিশ্চয় জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সমল নিৰ্মাণ নাইবা খোৱা লোৱা বস্তু সামগ্ৰী আদিৰ ৰন্ধা বঢ়া প্ৰস্তুতি আদিয়েই ভৌতিক সংস্কৃতিৰ অধ্যয়নৰ সামগ্ৰী ভৌতিক সংস্কৃতিৰ উপবিভাগ কেইটা হৈছে লোককলা লোকশিল্প লোক স্থাপত্য কলা লোক আভৰণ আৰু লোকৰন্ধন প্ৰণালী 9 নম্বৰ হৈছে ও মাই জহুৱা হে মাই হে জহুৱা গীতটি কোনে লিখিত ৰূপ দিয়ে উত্তৰ হৈছে ডক্টৰ ভূপেন হাজৰিকাই 10 নম্বৰ কোৱেশ্চন চোৱা তাৎপৰ্য লিখা মানে বহলাই লিখিব দিছে ক নম্বৰ লোক সংস্কৃতি পুৰণি হৈও নতুন হৈও পুৰণি উত্তৰ লোক সংস্কৃতিৰ উপাদানসমূহ প্ৰধানতঃ মানুহৰ মুখে মুখে যুগে যুগে পৰম্পৰাগতভাৱে চলি অহা লোক সংস্কৃতিৰ অন্তৰ্গত আহিলাসমূহ যেনে লোকগীত হুঁচৰি বিহুগীত বিয়ানাম লোকনাট লোক সাহিত্য জিকিৰ মালিতা আদি বহু যুগৰ পৰাই মানুহৰ মুখে মুখে চলি আহিছে আৰু চলি যাব কেৱল মাত্ৰ এটা পিঢ়িৰ পৰা আন এটা পিঢ়িলৈ ই সম্প্ৰসাৰিত হৈছে এনে হওঁতে কৰবাত হয়
কৰবাত ই হয়তো ৰূপ সলাই নতুন ৰূপ লৈছে শিক্ষিত লোকৰ হাতত পৰি আধুনিক বা সম্পাদিত ৰূপ পাইছে উদাহৰণস্বৰূপে লক্ষ্মীনাথ বেজবৰুৱাদেৱে বুঢ়ী আইৰ সাধুখন সম্পাদিত কৰি নতুন ৰূপত প্ৰকাশ কৰি উলিয়াইছিল অথচ ইয়াত থকা সাধুসমূহ কিন্তু যুগে যুগে আইতাসকলৰ মুখে মুখে চলি অহা সাধুৱেই একেদৰে অ' মাই জহুৱা হে শীৰ্ষক গীতটিও ডক্টৰ ভূপেন হাজৰিকাদেৱে নতুনকৈ লিখি গাইছিল গতিকে দেখা যায় যে লোক সংস্কৃতিৰ বস্তুসমূহ কালৰ পিছত কাল ধৰি এনেদৰে চলি অহা সেইবাবে আমি ক'ব পাৰোঁ যে লোক সংস্কৃতি পুৰণি হৈও নতুন আৰু নতুন হৈও পুৰণি কাৰণ লোক সংস্কৃতি হৈছে মানুহৰ মুখে মুখে চলি অহা কিছুমান প্ৰণালী কিন্তু এইবোৰ মুখ বাগৰি কি হয় কিছুমানে নতুন ৰূপ দিয়ে সেইটো কাৰণে কি হৈছে কি পুৰণি হৈও নতুন আৰু নতুন হৈও পুৰণি শিক্ষিত লোকৰ মাজত কিছুমান এইবিলাকে কি হয় আধুনিক ৰূপ পায় নেক্সট হৈছে সমাজৰ পৰিৱৰ্তনৰ লগে লগে লোক সংস্কৃতিৰ পৰিৱৰ্তন ঘটে উত্তৰ লোক সংস্কৃতিৰ উপাদানসমূহ মানুহে সমাজ তথা সময় সাপেক্ষে নিজৰ মতে গঢ় দিয়ে কালৰ বিৱৰ্তনত এই উপাদানসমূহৰো ৰূপান্তৰ ঘটে শিক্ষিত মানুহৰ হাতত পৰি এই উপাদানসমূহে আধুনিক ৰূপ পায় সেইবাবে ক'ব পাৰি যে সমাজ পৰিৱৰ্তনৰ লগে লগে লোক সংস্কৃতিৰ পৰিৱৰ্তন ঘটে নেক্সট কুৱেশ্যন তলৰ শব্দকেইটাত মূৰ্ধন্য ন আৰু মূৰ্ধন্য স হোৱাৰ কাৰণ দৰ্শোৱা এইটো ব্যাকৰণৰ কুৱেশ্যন কিয় হৈছে নত্ববৃদ্ধি সত্ববৃদ্ধিৰ কাৰণসমূহ তোমালোকে নিশ্চয় জানা কৃষি ক বা ৰৰ পাছত থকা প্ৰত্যয়ৰ দন্ত্য স মূৰ্ধন্য স হয় অনুষ্ঠান এই কাৰণত উপসৰ্গৰ পাছত থকা সৈথেস্থ তাত আকাৰ ধাতুৰ দন্ত্য স মূৰ্ধন্য স হয় ধাৰণ এইটো মূৰ্ধন্য কিয় হৈছে চোৱা একেটা পদত থকা ৰি ৰ স আৰু দন্ত্যনৰ মাজত স্বৰবৰ্ণ ক বৰ্গ বা প বৰ্গৰ কোনো বৰ্ণ বা অন্তিষ্ঠ ৱাব্য হ ব্যৱধান থাকিলেও দন্ত্যন্য মূৰ্ধন্য ন হয় আহৰণটো কিয় হৈছে মূৰ্ধন্য ন একেটা পদতে থকা ৰি ৰ একে ওপৰটো সৈতে একেটা পদতে থকা ৰি ৰ মূৰ্ধন্য স আৰু দন্ত্যানৰ মাজত স্বৰবৰ্ণ ক বৰ্গ বা প বৰ্গৰ কোনো বৰ্ণ বা অন্তিষ্ঠ ৱাব্য হ ব্যৱধান থাকিলেও দন্ত্যন্য মূৰ্ধন্য ন হয় নেক্সট চোৱা 12 নম্বৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা একেবাৰে সহজ তোমালোকে জানাই বিশ্বাসৰ বিপৰীত শব্দ কি অবিশ্বাস মৌখিকৰ বিপৰীত শব্দ হৈছে লিখিত সংযোগৰ বিপৰীত শব্দ বিচ্ছেদ প্ৰয়োজনীয় এইটো অপ্ৰয়োজনীয়ও হ'ব বা অলাগতিয়ালো হ'ব দুইটাই হ'ব জন্ম মৃত্যু উচিত অনুচিত সমাৰ্থক শব্দ লিখা গয়াৰ সমাৰ্থক শব্দ সকলোৱে জানাই একে অৰ্থ বুজোৱা শব্দ গয়াৰ সমাৰ্থক শব্দ হৈছে গাঁৱলীয়া পিতা দেউতা পিতাই পিতৃ বেমাৰ ৰোগ অসুখ চহৰ নগৰ লোক হৈছে জন আৰু মানুহ গতিকে ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানতেই অন্ত পৰিলে তোমালোকে যদি কিবা বুজি পোৱা নাই মোক কমেণ্ট কৰি কমেণ্ট বক্সত সুধিবা আৰু যদি মোৰ চেনেলটো চাই তোমালোকে ভাল পাইছা মোৰ লেসনবিলাক পঢ়ি কিছু বুজি পাইছা তেতিয়াহ'লে তোমালোকৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু সাবস্ক্ৰাইব কৰিবলৈ দিবা তেওঁলোকক ধন্যবাদ